Hey guys, welcome back to my YouTube channel. মই Tazmira নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি গলো। আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে আৰু মইও বহুত ভালে আছো। তেতিয়ালে আহক ৰেচিপিটো ষ্টাৰ্ট কৰো। একদম ইয়ামি এণ্ড টেষ্টি ৰেচিপি, কালাৰটো ইমান ধুনীয়া, চক ৰুটিৰ লগত খাবলৈ আৰু ভাল। আহক তেতিয়ালে ৰেচিপিটো ষ্টাৰ্ট কৰো। এইখিনি ৰেচিপিৰ দ্বাৰা ধুনীয়াকৈ এটা মই ৰেচিপি বনাবলৈ কাৰণে তৈয়াৰী কৰি ললোঁ গোটেইখিনি। সো এইফালে সয়াবিন লৈছোঁ, দেখিছে ন, গোটা গোটা সয়াবিন অলপ তিয়াই পেনে কোমল কৰি লৈছোঁ। এইফালে দাইল অলপমান লৈছোঁ, এনেকৈ তিয়াই পেনে একদম কোমল হৈ আছে দাইলখিনি। এইফালে পিঁয়াজ এফুটা কাটি লৈছোঁ, এইপিনে নহৰু আদা, আৰু এইফালে পটল আৰু আলু এনেকৈ কৰি কাটি লৈছোঁ। আৰু এইপিনে জিৰা ধনিয়া পাউডাৰ, মিট মছলা ইয়াতে মিক্স হৈ আছে, আৰু চব্জি মছলাটো ইয়াতে লগতে মিক্স হৈ আছে, আৰু ইয়াতে হালধি আৰু নিমখ। তো এইখিনি ৰেচিপিৰে মই এটা ধুনীয়া তৰিকাত ৰেচিপি মোৰ ষ্টাইলৰ বনাম। আহকচোন মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যদি ভাল পায় মোৰ ৰেচিপিটো চাই, আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো ফুল ৱাচ টাইম কৰিব আৰু ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। আহক তেতিয়ালৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ এইখিনি ৰেচিপিৰে। সো এইফালে কেৰাহীত ধুনীয়াকৈ তেল বহাই দিলোঁ। এতিয়া যিখিনি নহৰু আদা পেষ্ট, পিঁয়াজ লৈ থৈছিলোঁ এইখিনি ইয়াতে এনেকৈ দি দিম। ধুনীয়াকৈ দি দিলোঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজ আৰু নহৰু আদা পেষ্টখিনি অলপ ধুনীয়াকৈ হিলাই দিছোঁ, কাৰণ কেলৈ নহৰু আদা পেষ্টখিনি কেঁচা যিটো গোন্ধ এইটো যাবকৈ লাগিব আৰু অকণমান ৰঙা হ'ব লাগিব। বিৰাট টেষ্ট লাগে এইটো ৰেচিপি, আপোনালোকেও বনাই খাই চাব পাৰে। কিছুমানে বনাইছেই চাগে, কিন্তু মই মোৰ নিজৰ তৰিকাত বনাইছোঁ। তো আপোনালোকে কেনেকৈ লাগে কমেণ্ট কৰি জনাব। সো ধুনীয়াকৈ লাহে লাহে হিলাই দিব, জ্বলিবলৈ নিদিব, তলত লাগিবলৈ নিদিব। যিয়ে ৰং জলকীয়া অকণমানো লগতে লৈ ল'লোঁ মছলাখিনিৰ লগত, যিহেতু মই পাহৰি গৈছিলোঁ, আপোনালোকে ক্ষমা কৰিব। সো মই মছলা ইমান নিদিওঁ তৰকাৰীত, সো অলপ চলপ দিওঁ, সেইখিনিয়ে লাইকত ধুনীয়াকৈ মানে হৈ যায়। আৰু বেছি মছলা দিলে যে তৰকাৰীখিনি ভাল হ'ব এইটো কথা নহয়, তৰকাৰী এনেকৈও ভাল হয়। মানে এইখিনি গ্ৰেভি টাইপত বনাম মই, লুচিৰ লগত খায়ো ভাল পাব, ৰুটিৰ লগত খাই ভাল পাব। সো এইখিনি এতিয়া যিখিনি মচুৰ দাইল এইখিনি দি দিলোঁ, চয়াবিনখিনিও দি দিলোঁ, চব দি দিম লগতে। আৰু যিখিনি চব্জি পটল আৰু মই আলু পিচেছ কৰি থৈছিলোঁ এইখিনিও লৈ ল'লোঁ, ইয়াতে এনেকৈ লৰাই দিম। আপোনালোকে ইয়াৰ লগতে ইলাচি অকণমান বা তেজপাত দিলেও ভাল হয়। মই দিম তেজপাত দুখিলামান, মই ধুই থৈছোঁ, এইখিনি ইয়াতে এড কৰি দিম। তো এইখিনি চব কি ধুনীয়াকৈ মিক্স কৰি দিছোঁ মই। ধুনীয়াকৈ মিক্স কৰি দিব আৰু পানী অকণমান দি দিব লাগিব। পানী দিয়াৰ পিছত কম চিমত সিজিবলৈ দিব, যাতে ধুনীয়া হয়। অকণমান দেৰিকৈ পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ হিলাই দিছোঁ, যাতে মছলাখিনি নিমখখিনি গোটেইখিনি মিক্স হৈ যায়। আৰু এতিয়া ধুনীয়াকৈ ঢাকনাখন আকৌ মাৰি দিম। অলপমান দেৰিৰ পাছত আকৌ ঢাকনাখন খুলি পেলাই চাম কি কেনেকুৱা এটা হৈছে। এতিয়া চব ধুনীয়াকৈ মচুৰ দাইলবোৰ সিজিবলৈ ধৰিছে। তেতিয়া মই তেজপাত তিনিখিলা এনেকৈ ধুই থৈছিলোঁ, সেইখিলাও দি দিলোঁ। ইয়াতে এইখিনি আকৌ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত দেখিছোঁ যে অলপ ডাঠ লেখীয়া হৈ গৈছে। অলপমান দেৰিৰ পিছত ঢাকনাখন খুলিয়ে দেখিলোঁ ইমান ধুনীয়া এটা ৰেচিপি। চাওকচোন আপোনালোকে চাওক কিমান ধুনীয়া এটা কালাৰ হৈছে। চচখিনিও অলপমান দি দিলোঁ, দি পিনে অলপমান লৰাই দিছোঁ ধুনীয়াকৈ। একদম গ্ৰেভি লেখীয়া হৈছেনে নহয় বাৰু আপোনালোকে কওকচোন। আৰু অকণমান চচ ইয়াতে দি দিছোঁ, ধুনীয়া কালাৰ হ'বলৈ আৰু খাবলৈ টেষ্ট হ'ব বুলি। চ' অকণমান দি দিছোঁ। ইয়াতে কেঁচা বিলাহী পেষ্টো দি দিব পাৰে। চ' গাইজ অলৰেডি মোৰ ৰেচিপি তৈয়াৰী হৈ গ'ল। চ' ৰেচিপি তৈয়াৰী হৈ গ'ল, আপোনালোকক উলিয়াই কেনে দেখাই আছোঁ। ইমান ধুনীয়া হৈছে চাওকচোন। চ' উলিয়াই দেখাই আছোঁ। চ' গাইজ মোৰ ৰেচিপি অলৰেডি তৈয়াৰী হৈ গ'ল। ইমান ধুনীয়া এটা কালাৰ আহিছে চাওকচোন, ইমান ধুনীয়া হৈছে। আৰু এইখিনি ৰেচিপি আপোনালোকে ভাতৰ লগত, লুচিৰ লগত খাই চাব, বহুত টেষ্টি আৰু ইয়ামি। মছলা যে বেছিকৈ দিলেই যে ৰেচিপিটো ভাল হয় আৰু মছলা বেছিকৈ নিদিলেই যে ৰেচিপিটো বেয়া হয়, এইটো কোনো কথা নহয়। ৰেচিপিটো বনাব পাৰিলেই হ'ল ভালকৈ। চ' ইমান এটা টেষ্টি আৰু ইয়ামি ৰেচিপি বনাই আপোনালোকক দেখালোঁ। আপোনালোকেও বনাই খাই চাব, আৰু যদি ভাল পায় ভিডিঅ'টো ফুল ৱাচ টাইম কৰিব, ভিডিঅ'টো ফুল ছাপোৰ্ট কৰিব, আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি
অল কৰি থ'ব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দি থাকিব পাৰোঁ আৰু প্লিজ মোক এনেকৈ আগুৱাই নিব বাই বাই চি ইউ লাভ ইউ গাইজ